এইটো মোৰ মা বহুতে কমেন্ট কৰি থাকে যে আপোনাৰ নিজৰ মা না শাহু মা ক'ব কাৰণে মোৰ বহুত বেয়া লাগে, সেইকাৰণে মই মা বুলিয়ে কওঁ। এইটো মোৰ শাহু মা। এইটো চাওক, অলপ ভালকে চাব আৰু কমেন্ট কৰি জনাব কেনেকুৱা। মোৰ শাহু মা কিন্তু বহুত ভাল, আমাক বহুত মৰম কৰে। আমি মোক দি 4টা মোৰ চিষ্টাৰ ইন ল মোক দি মানে 4জন আমি যাওঁ, বহুত ভাল পায়। আৰু এইফালে চাওক, গৰমত ফটো মাৰি মাৰি ইমান গৰম লাগিছে। এইটো চাওক, মিলিছে ন আমাৰ মাৰ লগত, আমাৰ গোটেইকেইটা মিলিছে ন। আৰু মোৰ মায়ে কৈ থাকে যে বোৱাৰী নহয়, এইবিলাক মোৰ ছোৱালীহে, ছোৱালীৰ নিচিনাকে থাকে ঘৰত। এইটো সঁচাই, আমি ছোৱালীৰ নিচিনাকে থাকো ঘৰত। মানে যিটো মানে শ্বশুৰ বাৰী সেনেকে নাথাকো, আমি বহুত ফ্ৰী থাকো আৰু বহুত ফ্ৰী। এইটো ঘৰৰ মানুহ বহুত ফ্ৰী, আমিও ফ্ৰী, তো সেইকাৰণে ফ্ৰী হৈছে ন। আমি ফ্ৰী কাৰণে ফ্ৰী।